মোৰ পিকেজ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশ্যনৰ জৰিয়তে লাভ কৰে। বন্ধুসকল, এটা নতুন কনচেপ্ট লৈ মই প্ৰাঞ্জল আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ এবাৰ। এইটো সম্পূৰ্ণ এটা নতুন কনচেপ্ট। এইটো হৈছে যে জব ৰিলেটেড যিখিনি বস্তু, চাকৰি হওক আৰু MCQs যিবিলাক মাল্টিপল চইচ কুৱেশ্যন, তেনেকুৱা ধৰণৰ কিছুমান মষ্ট ইম্পৰ্টেণ্ট বস্তু লৈ আপোনালোকৰ মাজত মই আহিম আজি। জাষ্ট আপোনালোকক দেখাবলৈ লৈছোঁ যে আমাৰ APDCLত কিছুমান জব ওলাইছে 1950টাতকৈ অধিক, আৰু সেই জববিলাক আমি চাই লওঁ আহক কেনেকুৱা ধৰণৰ কি জব ওলাইছে আহিছে। এপ্লিকেশ্যন হৈ আছে, অনলাইন এপ্লিকেশ্যন। এইটো আগত আহিছিলে, বন্ধ কৰি দিছিলে কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে, কিন্তু আকৌ মুকলি কৰি দিছে কালিৰ পৰা 25 তাৰিখৰ পৰা। গতিকে চাই লওঁ আহক। এইটো আগৰ এডভাৰটাইজমেণ্ট হয়, এইটো বস্তু গোটেইখিনি একেখিনিয়ে, ডেটটো সলনি হৈছে। আৰু এটা বস্তু সলনি হৈছে, সেইটো হৈছে যে মই আগৰ শ্লাইডত দেখাইছোঁ আপোনালোকক, OBC আৰু MOBC সেইখিনিৰ কাৰণে 100 টকা পে' কৰিব লাগিব, আৰু SC ST-খিনিয়ে কি কৰিব লাগিব, যিখিনি কেণ্ডিডেট সেইখিনিয়ে 50 টকাকৈ পে' কৰিব লাগিব। এইটো প্ৰথম বস্তু হৈছে যে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ। ইয়াৰ পোষ্টখিনি আপোনালোকে দেখাই পাইছে কিমান আছে। ইন টোটেল পোষ্ট আছে 60টা, আৰু কোৱালিফিকেশ্যন হ'ব লাগিব যে বেচেলৰ ডিগ্ৰী লাগিব, আৰ্টছ কমাৰ্চ ছায়েন্স যিকোনো হ'লেই হ'ব, আৰু 50% এগ্ৰিগেট মাৰ্ক লাগিব। আৰু নেক্সট আহিছে আপোনাৰ, তাৰ এজ লিমিট হৈছে 21ৰ পৰা 44 বছৰ, বা আপোনাৰ ৰিলেক্সেশ্যনখিনি বেলেগ বেলেগ, OBC কাৰণে বেলেগ আৰু SC ST কাৰণেও বেলেগ। নেক্সট আহিলে আপোনাৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট। ইয়াৰ ইন টোটেল পোষ্ট আছে 1000, আৰু বিভিন্ন আনৰিজাৰ্ভ আছে, OBC কাৰণে আছে, SC SC, তাৰপিছত এইখিনি PWD পাৰ্চনেল হেণ্ডিকেপ যিখিনি, সেইখিনিৰ কাৰণে বেলেগ বেলেগকৈ পোষ্ট ৰিজাৰ্ভেশ্যন আছে। আৰু এইখিনি আপোনাৰ দেখা পাইছে ইয়াতে। কোৱালিফিকেশ্যন HS লাগিব, HSLC হায়াৰ ছেকেণ্ডেৰী পাষ্ট, আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লাগিব, মিনিমাম 3 মন্থছৰ হ'ব লাগিব চাৰ্টিফিকেটটো। তাৰপিছত এজ লিমিটটো হৈছে 18 পৰা 44 বছৰ, আৰু OBCৰ কাৰণে আপাৰ এজ ৰিলেক্সেশ্যন 47 ইয়াৰ্ছ, আৰু SC ST কাৰণে 49 ইয়াৰ্ছ, আৰু বাকী ডিপাৰ্টমেণ্টেল সেইখিনিৰ কাৰণে বেলেগ। নেক্সট আহিছে আপোনাৰ লাইট ভেহিকল ড্ৰাইভাৰ। সেইটো হৈছে APDCLৰ কাৰণে হৈছে। একচুৱেলি ইয়াতে APDCL আছে, APGCL আছে, AEGCL আছে, বিভিন্ন ধৰণৰ তেনেকৈ। আৰু ইয়াতে আপোনাৰ 3 নম্বৰটোত লাইট ভেহিকল ড্ৰাইভাৰৰ টোটেল পোষ্ট আছে 25টা, আৰু সেইখিনিৰ কাৰণে কোৱালিফিকেশ্যন হ'ব লাগিব মেট্ৰিক পাছ, আৰু 2 year প্ৰফেচনেল ড্ৰাইভিং লাইচেঞ্চ লাগিব ইয়াৰ কাৰণে। ঠিক আছে, LMV আৰু HMV। এজ লিমিট হ'ব লাগিব 18 পৰা 44, বাকী একেই এজ লিমিটখিনি ৰিলেক্সেশ্যন। তাৰপিছত আৰু এটা নেক্সট আহিছে, লাষ্ট হৈছে এইটো হৈছে সহায়ক। এইটো পোষ্টৰ কাৰণে টোটেল পোষ্ট আছে ইয়াত 872, আৰু কোৱালিফিকেশ্যন হ'ব লাগিব আপোনাৰ SSLC অৰ ইকুইভেলেণ্ট উইথ ITI ট্ৰেড। ঠিক আছে, ৱায়াৰমেন অব্লিক ইলেক্ট্ৰিচিয়ান হ'ব লাগিব। এইখিনি বুজি পাইছে নিশ্চয়। আৰু এজ ৰিলেক্সেশ্যনখিনি একেই। বাকী আপোনাৰ নেক্সট আহিলে আপোনাৰ কেনেদৰে আপুনি এপ্লাই কৰিব। www.apdcl.org ক্লিক কৰিব, ৱেবছাইটটোত চাৰ্চ কৰিব, আৰু তাত গৈ ৰেজিষ্টাৰ্ড যাব, ৰেজিষ্টাৰ্ড গৈ এপ্লাই কৰিব, এপ্লাই কৰি পে' কৰিব। লাষ্ট হৈছে পে'। আৰু মই দেখাম আপোনালোকক কেনেকৈ ধৰণে এইখিনি কৰিব লাগিব। নেক্সট ভিডিঅ'টোত মই লৈ আহিম এপ্লাই কেনেকৈ কৰিব, আৰু ফটোশ্বপত গৈ এটা ফটোৰ ক্ৰপ কেনেকৈ কৰিব, তাৰ এটা চাইজ থাকে, চাইজটো কেনেকৈ বনাব, আৰু তাৰ যিখিনি KB লাগে ন, ইমানৰ পৰা ইমান KBৰ ভিতৰত ডকুমেণ্টেই হওক, ফটো হওক, ছিগনেচাৰ হওক, সেইখিনি মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম। আপুনি নিজে ঘৰতে যাতে আপুনি এপ্লাই কৰিব পাৰে। আশা কৰিছোঁ সকলোৰে সহায়ক হ'ব আৰু আকোৱালি ল'ব। আৰু প্ৰথম ইয়াত নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এইটো ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ নাও কৰিব। তাৰপিছত এটা পোষ্ট এপ্লাই কিহৰ কাৰণে কৰিছে, আৰু প্ৰিফাৰ এইটো আপুনি কোনটো কোম্পানীৰ কাৰণে হেৰি কৰিব বিচাৰিছে, APDCL কৰিব বিচাৰিছে না অন্যান্য সেই 3টা আছে এইকেইটা কৰিব বিচাৰিছে, সেইটো দিব লাগিব। আৰু ইউজাৰ আইডিত থাকিব মোবাইল নম্বৰ আৰু পাছৱৰ্ড এটা দিব, দি এইখিনি এপ্লাই কৰিব লাগিব।
তাৰপিছত ইয়াত দিছে ফটো চটো এইবিলাক কেনেকৈ বনাব লাগিব সেই বনোৱাখিনি মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক লৈ আহিম এইটো কাইলৈ আপলোড দিম মই আৰু সেইখিনি বুজি পাব আপোনালোকে আৰু অনলাইন এপ্লিকেশ্যনৰ এইখিনি বস্তু আৰু অনলাইন এপ্লিকেশ্যনটো মই আপোনালোকক কৰি দেখাই দিম এতিয়া আহিম আমি চিলেবাছটোৰ বিষয়ে ইয়াৰ কি কেনেকৈ পঢ়িব লাগিব আৰু কি আহিব বন্ধুসকল দেখা পাইছে মোবাইল স্ক্ৰীনত এইটো হৈছে চিলেবাছটো প্ৰথম 1 নম্বৰ AAO এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ইয়াৰ কাৰণে আপোনাৰ চিলেবাছটো হৈছে পাৰ্ট A আৰু পাৰ্ট B দুটা হ'ব দুখন পেপাৰ হ'ব মেবি পাৰ্ট A আহিব আপোনাৰ জেনেৰেল ইংলিছ জেনেৰেল নলেজ জেনেৰেল এপ্টিটিউড বেচিক কম্পিউটাৰ নলেজ এণ্ড জেনেৰেল মেথমেটিক্স অফ ক্লাছ X ষ্টেণ্ডাৰ্ড মানে 10 লেভেলৰ যিখিনি মেথমেটিক্স সেইখিনি আহিব ইয়াতে আৰু সেইটো থাকিব 50 মাৰ্কৰ আৰু ইন টোটেল আপোনাৰ টাইমিংটো হ'ব যে 2 আৱাৰ্ছ ঠিক আছে অবজেক্টিভ টাইপ হ'ব গোটেইখিনি আৰু পাৰ্ট বিত আহিব আপোনাৰ একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স অফ ডিগ্ৰী লেভেলৰ যিখিনি মেথমেটিক্স সেইখিনি আহিব ইয়াতে যিটো AAO সেইটো পোষ্টৰ কাৰণে 2 নম্বৰ পোষ্ট হৈছে যে আপোনাৰ একাউণ্ট কাম ফিল্ড এছিষ্টেণ্টৰ কাৰণে আহিব এখনেই পেপাৰ হ'ব 100 মাৰ্কছৰ তাত আহিব আপোনাৰ জেনেৰেল ইংলিছ জেনেৰেল নলেজ জেনেৰেল এপ্টিটিউড বেচিক কম্পিউটাৰ নলেজ এণ্ড জেনেৰেল মেথমেটিক্স অফ ক্লাছ 10ৰ যিখিনি ক্লাছ 10 লেভেলৰ মেথমেটিক্স সেইখিনি আহিব 100 মাৰ্কছ আৰু অবজেক্টিভ টাইপ আহিব আৰু 2 আৱাৰ্ছ হ'ব মই MCQsখিনি যিমান দূৰ পাৰোঁ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম এইটো কাইলৈৰ পৰা মই ষ্টাৰ্ট কৰি দিম আশা কৰিছোঁ সকলো উপকৃত হ'ব আৰু মোৰ চেনেলটো আপোনালোকে ছাপোৰ্ট কৰিব নেক্সট আহিলে আপোনাৰ লাইট ভেহিকল ড্ৰাইভাৰ ইয়াৰ কাৰণে পাৰ্ট A আৰু পাৰ্ট B দুটা হ'ব পাৰ্ট A থাকিব জেনেৰেল ইংলিছ জেনেৰেল নলেজ জেনেৰেল এপ্টিটিউড জেনেৰেল মেথমেটিক্স অফ ক্লাছ 10 একেই ধৰণে 50 মাৰ্কৰ আৰু অবজেক্টিভ টাইপ 2 আৱাৰ্ছৰ কাৰণে আৰু পাৰ্ট Bত আহিব মেটাৰ্ছ ৰিলেটেড টু ড্ৰাইভিঙৰ যিখিনি আপোনাৰ জ্ঞান থাকিব লাগে গাড়ী চলোৱা বা এখন গাড়ী সাধাৰণতে যিখিনি হেৰি হয় সেইখিনি ঠিক ঠাক কৰি ল'ব পৰা সেইখিনি এটা টেষ্ট হ'ব নেক্সট আহিব আপোনাৰ সহায়ক এই সহায়কত থাকিব পাৰ্ট A পাৰ্ট B দুটা হ'ব পাৰ্ট A থাকিব জেনেৰেল ইংলিছ জেনেৰেল নলেজ জেনেৰেল এপ্টিটিউড এণ্ড জেনেৰেল মেথমেটিক্স অফ ক্লাছ 10 একেই 50 মাৰ্কছৰ হ'ব অবজেক্টিভ টাইপ আৰু 2 আৱাৰ্ছৰ কাৰণে আৰু পাৰ্ট Bত আহিব আপোনাৰ ক'ৰ ITI ছাবজেক্ট আপোনাৰ যিটো ট্ৰেডৰ কাৰণে হ'ব যেনেকৈ ধৰণে যোনটো আপোনাৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে হ'লে ইলেক্ট্ৰিচিয়ানৰ যিখিনি আপোনাৰ এক্সামিনেশ্যন হ'ব লাগে সেইখিনি হ'ব তাৰপিছত ৱায়াৰমেনৰ কাৰণে ৱেল্ডাৰৰ কাৰণে ফিটাৰৰ কাৰণে আৰু মেচিনিষ্ট সেইখিনিৰ কাৰণে 50 মাৰ্কছৰ কাৰণে থাকিব এইটো প্ৰেক্টিকেল টাইপ হ'ব আৰু টোটেল আপোনাৰ ইয়াত নেগেটিভ মাৰ্কিং থাকিব 0.25 1/4 মানে যদি 4টা ভুল কৰে তেতিয়া কি আহিব 0.25 মাৰ্কছ কাটা যাব আপোনাৰ এগেইনষ্ট ইচ কুৱেশ্যন এটা কুৱেশ্যনৰ যদি ভুল কৰে 1 নম্বৰ কুৱেশ্যন এটা তাত আপোনাৰ কটা যাব 0.25 1/4 ঠিক আছে আৰু সেইখিনিয়ে কি আপোনাৰ এলাও নহয় সেইটো দি দিছে কেলকুলেটৰ মোবাইল ফোন এনি আদাৰ ইলেক্ট্ৰনিক ডিভাইচেছ নট এলাউড নেক্সট স্লাইডত আহিলে আপোনাৰ এইখিনি হৈছে যে পে'মেণ্টখিনি কোনটো পোষ্টৰ কাৰণে কিমান চেলাৰী হ'ব সেইটো দিয়া আছে আৰু মই ওপৰ আগৰ স্লাইডটো দেখাই আহিছোঁ আপোনালোকক লাষ্ট ডেটটো কেতিয়া আৰু কি তাৰিখৰ পৰা এপ্লাই হ'ব আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে ভাল পালে আৰু যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং নেক্সট ভিডিঅ'ত মই আনি আছোঁ কেনেকৈ ধৰণে ফটো বনাব পাৰিব ডকুমেণ্ট আপোনালোকে চাইজত বনাব পাৰিব যাতে ঘৰতে এইখিনি এপ্লাই কৰিব পাৰে আপোনালোকে ঠিক আছে থেংক ইউ